বৰপথাৰ আৰক্ষীৰ বৃহৎ সাফল্য 2 কোটি টকা মূল্যৰ গুটকা জব্দ বুকাজান মহকুমাৰ বৰপথাৰ আৰক্ষীৰ নাকা তালাচীত উদ্ধাৰ কোটি কোটি টকাৰ শিখৰ আৰু জৰ্দা কাৰ্বি আংলং জিলাৰ বৰপথাৰ আৰক্ষীৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়মীয়া নাকা তালাচীত বৰপথাৰ আৰক্ষীয়ে জব্দ কৰে 350 বেগ অবৈধভাৱে সৰবৰাহ কৰা শিখৰ ভৰ্তি এখন বাহন UP 16HT 8952 নম্বৰ এখন কণ্টেইনাৰ বাহনত নাগালেণ্ডলৈ আনিছিল উক্ত সামগ্ৰীখিনি সৰবৰাহকাৰীৰ সৈতে জড়িত দুজনকৈ সৰবৰাহকাৰীক আটক কৰিছে বৰপথাৰ আৰক্ষীয়ে আটকাধীন দুই সৰবৰাহকাৰীক হৈছে উত্তৰ প্ৰদেশৰ ক্ৰমে ৰচিদ আৰু ৱাছিন আৰক্ষী সূত্ৰে জানিব পৰা মতে উত্তৰ প্ৰদেশৰ পৰা নাগালেণ্ডলৈ শিখৰসমূহ ভুৱা চালানৰ সহায়ত সৰবৰাহৰ অপচেষ্টা কৰিছিল চালানত প্ৰেছাৰ কুকাৰ বুলি উল্লেখ আছিল কিন্তু তালাচীত ওলাল বস্তাই বস্তাই গুটখা কাৰ্বি আংলঙৰ পৰা মইনুল হুছেইনৰ ৰিপৰ্ট পাব্লিক টিভি অসম